welcome to my channel. तो আজি হৈছে 2nd of December মানে আজি আমাৰ প্ল্যানিং বহুত আজি ভন্টিৰ বাৰ্থডে তো ফাৰ্স্ট অফ অল আমি এতিয়া যাম ৰুমিয়া আমি মানে মই আৰু হাজবেন্ড যাম কাৰণ আমাৰ প্ল্যানিং বহুত আছিল কিবা কিবি কাৰণত প্ল্যানিংখিনি চেঞ্জ হৈ গ'ল তো বলক আজি আমি দিনটোত কি কি কৰিম এই গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখাব বলক কৰবাত যাব ওলালে মানে এখেত সদায় ৰেডি কাপোৰ পিন্ধাৰ পাছতে এখেতে আহি গাড়ীৰ ওচৰত থিয় হৈ থাকে এয়া আমি গাড়ীত উঠি লৈছো কেক মানে আমাৰ ঘৰৰ ওচৰতে হাজবেণ্ডৰ ফ্ৰেণ্ড এজনী বৰ ধুনীয়া কেক বনায় খুব টেষ্টি হয় তো আমি কেক তাইৰ পৰাই লওঁ তো কেক লৈ আমি এতিয়া গৈ আছো ভন্টিৰ ঘৰত সাৰপ্ৰাইজ দিবলৈ পাৰ্টি আছিল মানে গধূলি কিন্তু কিবা বিশেষ কাৰণৰ কাৰণে পাৰ্টিটো কেনসেল কৰিব লগা হ'ল মাইনাজনীৰো কি হ'ল মানে ভন্টিৰ যিজনী ছোৱালী মাইনাজন ৰাতিপুৱাৰ পৰা গা বেয়া হ'ল প্লাস ভন্টিৰ হাজবেণ্ডৰো বেক পেইন হৈ পিনে মানে অৱস্থা বেয়া সেই কাৰণে মানে গোটেই পাৰ্টিটো কেনসেল গধূলি আমাক মাতিছিল বাট আমাৰ নেক্সট দিনা মানে এটা বহুত ডাঙৰ প্ৰগ্ৰাম আছে মানে সেই কাৰণে আমি গধূলি যাবলৈ নোৱাৰো বুলি ক'লো এতিয়া তাইক মানে নোকোৱাকে মনে মনে দুইজন আহিছো মানে আৰু তাই আমাক দেখা পাইনে ইমানে আচৰিত হ'ল মানে ৰিয়েকচন মানে মই ভিডিঅ' কৰিছিলো বাট তাই ক'লে বহু নালাগে নকৰিবা সেইকাৰণে দেখালো এয়া ভন্টিৰ ছোৱালী দেখোন তাই হাই কৈছে কি ধুনীয়াকে ল'ৰাটো টুইন বেবী হয় অলপতে ইহঁতৰ বাৰ্থডে গৈছে মই সেই ভিডিঅ'টো আপলোড কৰাই নাই কৰিম আৰু এয়া হৈছে বাৰ্থডে গাৰ্ল এইজনী বাইদেউ ভন্টিৰ ঘৰতে ডমেষ্টিক হেল্প কৰে তো এই বাৰ্থডে বুলি ক'লে সৰু সৰু বস্তুবোৰ খুব ভাল লাগে কোনোবা এনেকে মৰমত কেক লৈ আহিলে তাই মানে আমাক দেখা পাই ইমানে সাৰপ্ৰাইজ হৈছে তাই ইমানে ফুৰ্তি লাগিছে মানে কি ক'ব সৰু বাচ্চা দিছে না তাই মানে হাঁহিবই নে কি কৰিব ৰাত্তা পোৱা নাই তো অকমানিকা ফেমিলিৰ লগত সৰু সেলিব্ৰেশন এটা আমি কৰিলো মানে তো কেক কাটিলো আৰু ইজন সিজনক কেক খুৱাই পিনে আমি তাত বেছি দেৰি কৰা নাই কাৰণ আমাৰ এটা বেলেগ প্ৰগ্ৰামো আছিল ইয়াৰ পিছত আৰু ক'লো নহয় একচুয়ালি পাৰ্টিটো গ্ৰ্যান্ড আছিল গধূলি কিন্তু এটা গোটেইবোৰৰে এনেকে বেমাৰ হ'ল মানে সেইকাৰণে কেনসেল কৰিব লগা হ'ল প্লাস মানে আমাৰো মানে কি হ'ল এক্সট্ৰা কিবা কিবি প্ল্যান চলাই গ'ল সেইকাৰণে মানে এইটো পাৰ্টি পোষ্টপন হৈ থাকিল মানে আমি কেকখিনি কাটি মেলি মানে আমি একাপ চাহ খাইছো আৰু আমি উভতি আহিছো কাৰণ এবাৰ আমি আকৌ নতুন জাগালৈ যাম দেখিছেনে হাজবেণ্ডৰ ফোন আহিয়ে আছে মানে মাতি আছে য'ত যাম মানে তাৰ পৰা মানে অলৰেডি মাতি আছে এই মুহূৰ্তটো মনত পৰেনে আগতে যে কোনোবাই ঘৰৰ সন্মুখত এনেকে হিল চেণ্ডেল বা ডাঙৰ চেণ্ডেল খুলি থলাই মনে মনে পিন্ধি লওঁ মোৰ জোতাযোৰ মানে বাহিৰত এনেকে খুলি থৈ গৈছিলো তাই মনে মনে আহি পিন্ধি আছে যিমি দেখিছে নহয় পাছফালে এনেকে অকলে এবাৰো নবহে মানে মোৰ কোচতে বহিব লাগিব এবাৰ অকণমানিকা ড্ৰেছটো ডিফাৰেণ্ট পাইছেনে দে আমি ঘৰ আহি পাই ড্ৰেছ চেঞ্জ কৰিছো আৰু এইবাৰ আমি গৈ আছো আপোনালোকে নাম শুনিছে নাজানো পাণ্টামা বুলি কয় এইটো বুৰকা সাংসাৰী সাইডত তো তাত আমি যাম তাত মানে মোৰ হাজবেণ্ডৰ ডাঙৰ মাহীৰ ঘৰ তো তাতে ৰাস হয় তাত আমি ৰাস চাম আৰু আজি তাত এটা পাৰ্টিও আছে পাৰ্টি মানে কি মোৰ দুজনী মাহী হয় মানে হাজবেণ্ডৰ ফালৰ ডাঙৰ আৰু সৰু তো সৰু মাহীজনী মানে এখন গাড়ী ল'লে আৰু গাড়ী লোৱাৰ কাৰণে যে গোটেইখিনি তাত একগোট হ'ম কাৰণে ৰাস বুলিয়ে পাৰ্টি তাতে দিছে সো ভন্টিহঁতো অহা কথা আছিল প্লাস মোৰ হাজবেণ্ডৰ বাইদেউ অহা কথা আছিল বাট জানেই নহয় বাচ্চা থাকিলে কাৰ কেতিয়া গা বেয়া হয় একো পাত্তা নাই তো দুইটাৰে একে প্ৰব্লেম দুজনী আহিব নোৱাৰিলে ফলত আমি আহিলো এয়া অকমান গাঁওখন দেখাই দিছো এই দেখিছেনে ৰাসৰ মানে লাইট লাগিছে আৰু খুব ধুনীয়া লাগে এই পৰিবেশবিলাক ইমান শান্তিময় আপোনাৰ ধৰক চহৰৰ পৰা দূৰত ইমান মানে আপোনাৰ হিবিজিবি নাই যিটো চহৰৰ গণ্ডগোল হাল্লা হেতু নাই শান্তিময় পৰিবেশ এফালে ৰাস বুলি ক'লে যি ধুনীয়া ঢোল তালৰ মাত ওলাই আছে খুব ভাল লাগে আৰু মই এনেকে পুখুৰী কাষত নাৰিকল গছ থাকিলে মানে খুব ভাল পাওঁ আহি মানে মাহীক কৈছো মাহী ভাত দিয়া পেট ভোক লাগিছে উপায় নাই আৰু এইবিলাক হৈছে আমাৰ স্কোৱাডটো মাহীৰ ল'ৰা মামাৰ ল'ৰা আৰু সেয়া দেখিছে নহয় সেয়া হৈছে আইতা মানে মাৰ মাক আৰু মাৰ বাইকো আছিল এইজনী মাৰ বাই মই আৰু মায়ে পুৰা দবাইছো বাবুৱে কৈছে ৰবা তোমাক ভিডিঅ' কৰি থৈ দিও বোলে দেখিছেনে আমি পুৰা খোৱাত বিজি আৰু এইখন হৈছে মাহীহঁতৰ নতুন গাড়ী তাৰে আমি পাৰ্টি খাব আহিছিলো তো ভাত পানী খাই মেলি মাহীহঁতে একদম ঘৰৰ ওচৰতে ৰাস হয় তো এতিয়া আমি কাপোৰ চেঞ্জ কৰি মেলি এই ৰাসত আহিছো মাহীক দেখিলে লাগে মানে বৰফে পৰিব তো বৰফ হি গিৰনে वाला है বুলি দেখিছেনে মাহী পুৰা একদম কাপোৰ মুৰে চুৰে লৈ উৎপাত আৰু তো ৰাস বুলি ক'লে মানে কি ক'ম আৰু খুব মানে কৃষ্ণ ৰাধাৰ সেই বৃন্দাবনৰ হেৰিবিলাক যিটো মানুহে সজায় কেনেকুৱা আছিল নাজানো সেই সময়ত কিন্তু এতিয়া মানে দেখিলেই কিবা প্ৰেম ভাল পোৱা বেলেগ ধৰণৰ আছিল আৰু নহয় জানো মানুহবোৰে ইয়াত সেৱা লৈছে আমিও ইয়াতে এবাৰ সেৱা ললো আৰু সেৱা লৈ পিনে ভিতৰত হোৱা মূৰ্তিবিলাক কেনেকৈ সজাইছে সেয়া চাব যাম
আমি অলপ বেছি জলদি আহিছোঁ, এতিয়া মানুহ হয়তো বেছি নাছিল আৰু কম আছিল, বহুতেই কম আছিল, কাৰণ আমাৰ মানে কি মই ক'লোঁ এই নেক্সট ডে আমাৰ এটা বহুত ডাঙৰ প্ৰগ্ৰেম আছে, আমি ৰাতিপুৱা বহুত জলদি যাব লাগিব, সেইকাৰণে আমি মানে কি কৰিছোঁ যিমান পাৰোঁ মানে জলদি কৰিছোঁ। ইয়াত দেখিছেনে মূৰ্তিবিলাক, ইয়াতে কৃষ্ণৰ বেলেগ বেলেগ অৱতাৰবিলাক দেখুওৱা হৈ আছে। আৰু লগতে ফিল্ডত এতিয়া মানুহ বেছি নাই, সৰুখন তেওঁলোকে মানে কৈলাশ পৰ্বত মানে সজাইছে আৰু ভিতৰত এটা গুহা আছে, সেইফালেও আপোনালোকক লৈ যাম বাৰু, খুব ধুনীয়াকৈ সজাইছে। আৰু সঁচা কথা ক'ব গ'লে মই বেছি ভিৰ ভাৰতকৈ মানে এনেকৈ খালীকৈ বস্তু চাই মই বেছি ভাল পাওঁ, কাৰণ বহুত যেতিয়া মানুহ হ'ব নহয় আপোনাৰ গাত হেঁচা ঠেলা লাগি পিনে মানে বহুতেই কষ্ট। আৰু এইজনী মামাৰ ছোৱালী দেই, মানে চবেই মানে এইবিলাক চোৱাতে ব্যস্ত মানে, আৰু অকণমান ভিডিঅ'ও কৰিছোঁ, আপোনালোককো দেখাইছোঁ। আপোনালোকে ৰাস চালেনে জনাবচোন বাৰু কমেণ্টত, আৰু ক'ত চালে সেয়াও জনাব দেই। সেয়া আমি এতিয়া কৈলাশ পৰ্বতৰ তলেৰে যাম দেই, ভাল লাগে নহয় জানো? মানুহবিলাকে মানে তো সেইকাৰণে মানে খুব ধুনীয়াকৈ বস্তুবিলাক সজাইছে। লগতে মানে যোৱাবাৰ আমি ইয়াত আহিছিলোঁ মানে এখন ফিল্ডতে গোটেইখিনি কৰিছিল। এয়া দেখিছেনে সাগৰ মন্থন চলি আছে, লাগিব নেকি অমৃত আপোনালোকক? এয়া দেখিছে নাই ৰথত কি কৰিছিল, ইয়াতো এটা গুহা বনাইছিল, আৰু গুহাটোৰ এনেকৈ বেৰত তেওঁলোকে খুব ধুনীয়াকৈ মানে এই আৰ্ট কৰিছিল, বৰ ধুনীয়া লাগিছিল। সেইকাৰণে ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। ৰাসলীলাৰ কথা বেছি নকওঁ, কাৰণ সেইটো ৰাসৰ কথা কোনেও নজনা নহয় আৰু, হয় নহয়? তো তেওঁলোকৰ এয়া হীৰক জয়ন্তী উপলক্ষে তেওঁলোকে এবাৰ ৰাস 11 দিন নে 12 দিন পাতিছে মানে সমূহে। আৰু এয়া দেখিছে নহয় আপোনাৰ খুব টাৱত কৈছিলোঁ উঠিম ব'লা, তাৰপিছত ভয়তে দৌৰিছোঁ আগে ভাগে তাৰ পৰা। তো যিয়ে নহওক চেনেলটো কিন্তু লাইক ছাবস্ক্ৰাইব কৰিব দেই, মৰমবোৰ দি থাকিব, মৰমবোৰ দিলেহে মোৰ এনেকৈ ভিডিঅ' বনাবলৈ মন যাব, নহয় জানো? এয়া দেখিছে নহয়, যিয়ে নহওক আজিলৈ ইমানে, পাছলৈ আকৌ লগ পাম দেই। আৰু খুব এয়া দেখিছে মাহীয়ে পুৰা মুখত তামোল ভৰাই কিবা কৈ আছে, আমি চব যাবলৈ সাজু, এতিয়া আমি ঘৰ যাম, কাৰণ কালি কাৰণে এটা বহুত ডাঙৰ প্ৰগ্ৰেম আছে। থেংকছ ফৰ ৱাচিং, বাই বাই, টেক কেয়াৰ।